নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে এটা বহুতো দুখবৰ দিবলৈ ওলাইছোঁ। কাৰণ আমাৰ সকলোৰে সাৰ্থক জুবিন দা ডিব্ৰুগড় জিলা সঞ্জীৱনী হাস্পতালত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জুবিন দাক। কিয়নো তেওঁ এখন ৰিজৰ্টৰ বাথৰুমত পৰি তেওঁৰ মাথাত 5টাকৈ চিলনি পৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু সঞ্জীৱনী হস্পিতালৰ এটি বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁক চিকিৎসাধীন কৰি আছে বুলি গম পাইছোঁ। সকলোৰে যাতে প্ৰাৰ্থনা কৰে যেন আমাৰ মাজলৈ আমাৰ সাৰ্থক জুবিন দা আকৌ আগৰ দৰে উভতি আহি আমাৰ মাজত খলকনি তুলিবলৈ, কিয়নো আমাৰ সাৰ্থকজন যদি অসুস্থ হৈ থাকে আমিনো কেনেকৈ শান্তিত থাকিম। সকলোৱে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আমাৰ সাৰ্থক জুবিন দা সোনকালে সুস্থ হৈ আমাৰ মাজলৈ পুনৰবাৰ উভতি আহিব আৰু খলকনি তুলিব সংগীত জগতত। ধন্যবাদ।